আজি আছোঁ পথাৰত আমি এতে লেঙি বাট পাইছোঁ মাছ ভাই এটাও নাই মাছ নাই এটাও ইফালে আছে ৰাজু হৈছে মোৰ লগত ৰাজুক এটা মই কথা সুধিব ওলাইছোঁ ৰাজু মাছ মাৰি কেনে লাগিল আজি ভাল লাগছে পথাৰত মাছ আছে না নাই মাছ আগত চাগে মাছ আগৰ নিচিনা মাছ নাই না গাইছ আগৰ নিচিনা মাছ নাই আৰু পথাৰত কাৰণ মাছ ডাঙৰ হ'ব নাপায় ডাঙৰ হ'ব ক'ত এই মানুহ মাই ভাই সৰুৰ পৰা মাছ ধৰে সেই মাছ ক'ত ডাঙৰ হ'ব পথাৰত আমি যদি মাছখিনি মাৰি শেষ কৰোঁ সৰুৰ পৰাই মাছ ডাঙৰ হ'ব নাপায় মাছ সেইকাৰণে নাপায় মানুহ গাঁৱত আজি আমি কিছু অলপ দেৰি লৈ থাকিম বাৰু আপোনালোকক মই দেখুৱাই থাকিম আপোনালোকে মাছ মাৰা চাই থাকিব ইফালে আছে মোৰ জাল ইফালে জাল পাতছোঁ ইফালে জাল পাতা আছে লেঙি ইফালে আছে ৰাজু ইয়াতে ৰখি আছে মাছ কিবা কৰি আমি দেখুৱাই থাকিম আপোনালোক চাব ৰাজু মাছ চাব দিছোঁ ৰাজু মই আছোঁ ইয়াতে ৰাজুক মাছ চাব দিছোঁ মাছ লাগছি না ৰাজু মাছ লাগছি এটাও নাই বোলে গাইছ এটাও নাই গাইছ মাছ আমাৰ ভাগ্যত মাছে নাই গাইছ আজি 5টামান পাইছোঁ মাত্ৰ 5টা মাছ পাইছোঁ মাত্ৰ আমি গাইছ বেছি পালোঁ বাৰু আপোনালোকক দেখুৱালে হয় মই ইয়াতে কিন্তু মাছে নাই আমি কেনেকৈ দেখাম আপোনালোকক মাছে নাই ৰাজু মাছ আছে নাই এটাও নাই মাছ এইবাৰ আৰে গাইছ এটা মাছে নাই বোলে কি কবি আৰু দে